চাও নাই আৰু তোৰ দৰে অপদাৰ্থ এটাৰ লগত লাগি থাকিবলৈ মই ইয়ালৈ অহা নাই তই যি কাৰণতে নাহক কিয় তোৰ নিচিনা চৰিত্ৰহীন মানুহ এজনক মোৰ চোতালত সোমাবলৈ নিদিওঁ মই কাৰো চৰিত্ৰত দাগ লগোৱা নাই বিক্ৰম তহঁতে মিছামিছিকৈ এইবোৰ হ'ব মনে মনে থাক এতিয়া ইয়াত সময় খৰচ কৰি থাকিব নালাগে আঁতৰি যা চন্দনক মই এবাৰ লগ নকৰাকৈ কলৈকো নাযাওঁ মোৰ ভতিজাৰ গাত তোৰ ছাঁটোও পৰিবলৈ নিদিওঁ তাক লগ কৰা তোৰ কোনো দৰকাৰ নাই যাবলৈ কৈছো নহয় বিক্ৰম মোক এবাৰ ভিতৰলৈ যাবলৈ দে তই দাদাৰ লগৰ বুলিহে মই তোক এতিয়ালৈকে একো কৰা নাই ময়ো সনাতন আৰু চন্দ্ৰাৰ খাতিৰতহে তোক আমাৰ ঘৰত এতিয়া কোনো নাই নহ'লে তোক মই কি কৰিবি এই এতিয়াৰ পৰা এই ঘৰখনৰ দায়িত্ব মোৰ আৰু গোটেই পৰিয়ালটোৰ দায়িত্ব মোৰ ওপৰতেই আছে গতিকে বুজিছ নহয়